আজি এতিয়া নতুনকৈ ঠাণ্ডা পৰিছে, ভাল লাগিছে। আৰু মই ঘূৰিয়ে ফুৰিছোঁ, কিন্তু মাজুলী গ'লোঁ, আকৌ যোৰহাট গ'লোঁ, আকৌ গুৱাহাটী গ'লোঁ, আকৌ ইয়ালৈ আহিলোঁ। কাইলৈ আকৌ গুৱাহাটী যাম, আকৌ ডিব্ৰুগড় আহিলোঁ। 9 তাৰিখে সকলো আহিব, আমন্ত্ৰণ জনাইছোঁ। তাতো এটা ধুনীয়া অনুষ্ঠান আছে আমাৰ, আৰু বহুত বহুত মৰম, বহুত শুভকামনা। নতুন বছৰটো ধুনীয়াকৈ যাওক, ফূৰ্তি কৰক, আনন্দ কৰক। আৰু সোণাৰীত বহুত নম্বৰত আহিছোঁ আচলতে। আজি খগেনদাও আছে বুলি কৈছে, বুঢ়া সিংহ। মোক বিহু শিকোৱা মানুহ। তই ককা কেতিয়া আহিলি? নাই, খগেনক মাতিম, অলপ পিছত মাতিম, এতিয়া নহয়। মই মাতিম, মই নিজে মাতিম। খগেনক অকল ৰেষ্ট লওক। মোৰ আৰু এটা ভাইটি আছে, তাৰ নাম গৌৰদী। চেপনৰ মোৰ ঘৰ নাম গৌৰদী। সি আজি গাড়ীত আহি থাকোঁতে মোক ক'লে যে এটা গান ৰিকুৱেষ্ট কৰিছে, তাৰ কাৰণে গাইছোঁ গৌৰদীৰ কাৰণে।